আজি আমি যোৱা ক্লাছৰ পিছত অনুশীলনী 8.1 ৰ 3 নম্বৰ অংকটো কৰিবলৈ ওলাইছো। 3 নম্বৰ অংকটো sin a = 3/4 দিয়া আছে। আমি cos a আৰু tan a উলিয়াব লাগিব। ইয়াৰ বাবে আমি এটা ত্ৰিভুজ ল'ব লাগিব। ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ, য'ত B কোণ সমকোণ, A আৰু C দুয়ো সমকোণ। এতিয়া A কোণ সাপেক্ষে AB ভূমি হ'ব, BC লম্ব হ'ব আৰু AC অতিভুজ হ'ব। গতিকে sin A = হ'ব P/H। আমাৰ অনুপাতটো আছিলে P/H। P মানে লম্ব, BC আৰু H মানে অতিভুজ AC। ইতিমধ্যে আমাক দিয়া আছে যে sin A = 3/4। sin A = 3/4। যদি এইটো আমি সমীকৰণ 1 আৰু এইটো যদি 2 বুলি কওঁ, তেন্তে দুইটা সমীকৰণ যদি আমি তুলনা কৰোঁ 1 আৰু 2 ৰ পৰা আমি পাওঁ যে BC / AC = 3/4। অৰ্থাৎ দুটা সমীকৰণৰ বাওঁফাল দুটা সমান সমান sin A sin A, তেন্তে সোঁফাল দুটাও সমান সমান হ'ব। সেইকাৰণে আমি লিখিছো BC/AC = 3/4। এই দুটা অনুপাতক আমি এটা k বুলি ধৰিম ন, আমি পিছৰ ষ্টেপত ধৰিম। এইটো আমি একান্তৰ প্ৰক্ৰিয়া কৰি দিলে BC/3 লিখিব পাৰি আৰু AC/4 লিখিব পাৰি। এইটো আমি k ধৰি ল'ম, ধৰা হ'ল বুলি লিখিম। অৰ্থাৎ BC/3 = k, AC/4 = k। তেন্তে BC হ'ব 3k আৰু AC হ'ব 4k। এতিয়া ত্ৰিভুজটোত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে ত্ৰিভুজ ABCৰ পৰা AC² = AB² + BC²। AC মানে হ'ল 4k হোল স্কয়াৰ, AB মানে হ'ল একো নাই আমাৰ AB, BC মানে হ'ল 3k হোল স্কয়াৰ। 4k হোল স্কয়াৰ মানে 16k² AB² + 9k²। ইয়াৰ পৰা আমি AB² উলিয়াব লাগিব। এইখিনিতে মই লিখিছো AB² = 16k² - 9k²। AB² = 7k² হ'ব আৰু তেতিয়া AB হ'ব √7k। এতিয়া আমি ত্ৰিভুজটোৰ AB, BC, AC তিনিওটা বাহুৰ মাপ আমি পালো। গতিকে আমি উলিয়াব পাৰিম cos A। এতেকে cos A = অনুপাতটো আছিলে P/H। B মানে হ'ল AB, H মানে হ'ল AC। AB ৰ মাপ √7k আৰু AC হ'ল 4k। k আৰু k কেনসেল হ'ব, √7/4। আৰু আমাক লাগিব tan A। tan A = আমাৰ অনুপাতটো আছিলে P/B। P লম্ব হ'ল BC, B মানে AB, BC মানে হ'ল 3k আৰু AB মানে হ'ল এইটো আমি পাইছো √7k। k কেনসেল, ওপৰত 3 থাকিলে তলত √7। গতিকে প্ৰশ্নটো দিয়াৰ দৰে cos A আৰু tan A ৰ মান আমি উলিয়াম। এইখিনিতে এটা কথা ক'ব লাগিব যে cos A আৰু tan A উলিয়াবলৈ আমি বেলেগ পদ্ধতিও ল'ব পাৰোঁ। যিহেতু এই লেসনটো আমাৰ ত্ৰিকোণমিতিক অনুপাতৰ, গতিকে আমি অনুপাত প্ৰয়োগ কৰিহে ইয়াৰ মানটো
উলিয়াইছোঁ।